গাইজ বিন্দেজ ব্লগলৈ স্বাগতম জনাইছো আৰু আজি ৰানিঙৰ স্পীডৰ ওপৰত কথা পাতিম আৰু আপোনাৰ ৰানিঙৰ স্পীড কমি আছে নেকি আপুনি ইমান দিন দৌৰি আছে কিন্তু আপোনাৰ স্পীডটো মানে বাঢ়ি যোৱা নাই কি কাৰণ আপোনাৰ ৰানিঙৰ স্পীড বঢ়া নাই তাৰ কাৰণে আপোনালোকক কেইটামান টিপছ দিম আৰু যদি আপুনি মোৰ চেনেলত আজি প্ৰথম আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মই এই টিপছ গিটা দি দিম আপোনালোকে যদি ফলো কৰে আপোনালোকে 10 দিনত 100% সাকসেসফুল হ'ব বুলি মই ভাবো আৰু এই টিপছ গিটা আপোনালোকে চাই লওক Hi guys, আৰু আপুনি কিন্তু ৰেগুলাৰ 100 মিটাৰটো যিমান জোৰত পাৰে সিমান জোৰত দৌৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকক মই দৌৰি দেখাই দিছো guys এইকেইটা টিপছ আপোনালোকে পুৰা 10 দিন কৰক 10 দিন পিছত মোক ক'ব কমেন্টত আপোনাৰ যদি স্পীড নহয় 100% স্পীড হ'ব আৰু আপুনি এটা ভুল কাম কৰি আছে নেকি আপুনি দৌৰি আহি বহিছে নেকি আৰু দৌৰি আহি আপুনি বহি নিদিব খুব বেছি আধা ঘণ্টা আপুনি এক্সাৰসাইজ কৰিব লাগে তেতিয়া মানে আমাৰ মানে যিবিলাক ৰোগ দৌৰা উঠাৰ পিছত যিবিলাক ৰোগ তেতিয়া পুৰা চলাচল হৈ যায় টেষ্টটো আৰু এইখিনিতে আৰু যদি প্ৰথম আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈকে কিছুমান ভাল ভাল টিপছ দি থাকিম টিপছ পাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু এইখিনিতে বেছি দীঘল নকৰো আৰু ভিডিঅ'টো জয় আই অসম